এজেণ্ট কোনো মহিলাৰ ঘৰত টকা খুজিব যাব নোৱাৰিব সেই ধৰণৰ আজি আমি আইন পাছ কৰিছো সবে জেলত যাব লাগিব তেনেকুৱা আমি আইন বনাইছো আজি এটা কথা ঠিক যে আমাৰ মাইক্ৰ ফাইনেন্সৰ কোম্পানী বিলাকে মহিলাসকলক লোভ দেখুৱাই প্ৰলোভন দেখুৱাই তেওঁলোকে আজিকালি লোন দি আমাৰ গোটেই সামাজিক ব্যৱস্থাটো তেওঁলোকে ভাঙি পেলাইছে আসলতে আজি আমাৰ ৰাজ্যখনত মই যতে যাওঁ তাতে মহিলাসকলে মাইক্ৰ ফাইনেন্স কোম্পানীৰ মোক কথা কয় আমি আজি বিধানসভাত এনেকুৱা এখন আইন পাছ কৰিছো আমাৰ গভৰ্ণৰ মহোদয়ৰ সহিৰ বাবে ৰখি আছে তেওঁ সহি কৰিলে এই আইনখন হৈ যাব এই আইনখন হোৱাৰ পিছত কোনো এজেণ্ট কোনো মহিলাৰ ঘৰত টকা খুজিব যাব নোৱাৰিব সেই ধৰণৰ আজি আমি আইন পাছ কৰিছো যিবিলাক দুখীয়া মহিলাই একেবাৰে লোনটো ঘূৰাই দিব নোৱাৰে তেওঁলোকৰ লোনটো চৰকাৰৰ হৈ আমি তেওঁলোকক ঘূৰাই দিয়াৰ বাবে আমি ব্যৱস্থা হাতত লম আমি যিমান পাৰো সকলোকে পাৰো নোৱাৰো মই ক'ব নোৱাৰো কিন্তু যিখিনি দুখীয়া মহিলা আছে তেওঁলোকে যাতে লোনটো ঘূৰাই দিব নালাগে বা লোনটো ঘূৰাই দিয়াৰ পিছতো সুদ বা আদি যিকোনো ধৰণে আপোনালোকে যাতে নিশ্চিতভাৱে কোনো ভয় নোহোৱাকৈ কোনো অপমান নোহোৱাকৈ আপোনালোকে যাতে নিজৰ জীৱন যাপন কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিম মই মাত্ৰ অপেক্ষা কৰি আছো যে গভৰ্ণৰৰ সহিটো হ'ব লাগে যিদিনাখনে সহি হ'ব তাৰ পিছত কোনোবা এজেণ্ট যদি কোনোবা আইমাতৃৰ ঘৰত যায় তেতিয়াহ'লে কোম্পানীৰ মালিকৰ পৰা মেনেজাৰলৈকে সব জেলত যাব লাগিব সবে জেলত যাব লাগিব তেনেকুৱা আমি আইন বনাইছো যিসকলে মাত্ৰ টকাৰ কাৰণে আমাৰ মিসগাইড কৰিব খোজে বেলেগ ৰাস্তাত লৈ যাব খোজে তেনেকুৱা কাম ভৱিষ্যতে কোনোবাই লোন দিলেও আপোনালোকে লোন নলব কাৰণ এই লোন বিলাকে আমাৰ পৰিয়ালটোক ভাঙি পেলাই আমাৰ সমাজখনক ভাঙি পেলাই মই ঠিকে কৈছো নে নাই বাইদেউ গতিকে ভৱিষ্যতৰ দিনত এইবাৰৰ যি জামেলা আছিল এখিনি আমি মোটামুটি পাৰ কৰাই দিম কিন্তু ভৱিষ্যতে আপোনালোকে আৰু এই জামেলা বিলাক মূৰত মাতি নানিব ঠিক আছে যাতে আমি বেলেগ বেলেগ কামত লাগি যাব পাৰো এই বেসৰকাৰী কোম্পানী বিলাকৰ ওচৰত আপোনালোক নাযাব কাৰণ গলে আমাৰ সমস্যা বাঢ়ে সমস্যা আমাৰ নকমে